হেল্ল' এভৰিৱান, নমস্কাৰ। কুমৰেক ষ্টুডিঅ' মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি অকণমান ওলাই যাওঁ ঘৰৰ পৰা, আৰু আমি এতিয়া গৈ আছোঁ ধেমাজিলৈ। ধেমাজিত কি কৰোঁ, ক'ত যাওঁ আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আমাৰ চাওকচোন, বেটি শুই থাকিলে বেটি, আৰু ইয়াত আছে হাজবেণ্ড, আৰু ইয়াত আছে মা। ভিডিঅ'টো চাই থাকিব শেষলৈকে, মই দেখাই যাম আপোনালোকক যিমান পাৰোঁ। ব'লক গৈ থাকোঁ। এতিয়া আমি পাইছোঁহি ধেমাজি তেলিজান, আৰু এয়া দেখিছেনে হোটেল মুংচাং। আমি আজি ইয়াত নোসোমাওঁ বাৰু, বেলেগ জেগাত গৈ আছোঁ। আমি বেলেগ এদিন ইয়াত সোমাম, আপোনালোকক দেখাম যেতিয়া আমি ইয়াত আহিম। ব'লক আমি এতিয়া আহিছোঁ পেহীহঁতৰ ঘৰত। পেহীহঁতে ইয়াতে ভাড়াত থাকে, আপোনাক দেখাই আছোঁ ব'লক। আমি সোমাই আহিলোঁ। এয়া চাওকচোন, বেটি কেনেকৈ শুই আছে। তাই উঠি গ'ল, মানে বিচনাতে পৰি আছে ধুনীয়াকৈ। আৰু এয়াই হৈছে পেহীহঁতৰ ভাড়াঘৰ, আৰু ৰুম চাওঁ হওক। এয়া হৈছে বেডৰুম, আৰু বেচিন আছে, ইয়াতে আছে কিটচেন। পেহীয়ে চাহ আনি দিলেই, চাহ বিস্কুট ভুজিয়া, আৰু সেয়া বেটিয়ে তাতে খেলি আছে। আমি এতিয়া খাই লওঁ। আমি এতিয়া পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ চাহ তাহ খাই। এতিয়া গৈ আছোঁ, পেহীহঁতৰ দোকানো আছে, এতিয়া যাওঁ পেহীহঁতৰ দোকানত, দেখাই আছোঁ ব'লক। এতিয়া আমি আছোঁ পেহীহঁতৰ দোকানত, আৰু আপোনালোকক দেখাম পেহীহঁতৰ দোকান। আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ গহনা পাব, কেঁচা সোণৰ কপাৰ বেজ, আৰু ইয়াতে কাপোৰো পোৱা যায়। ধুনীয়া ধুনীয়া কাপোৰ আছে ইয়াতে, আপোনালোকে আহিব পাৰিব। কম দামত দি আছে, যিহেতু নতুনকৈ দোকান অপেনিং কৰিছে, সেইকাৰণে আপোনালোকক বহুত কম দামত দিব পেহীয়ে। আপোনালোকে আহিব, চবেই সকলোৱে আহিব, কাপোৰ কিনিব, গহনা কিনিব, যিহেতু দুৰ্গা পূজা আহি আছে, আৰু স্পেচিয়েল অফাৰ দিয়া হৈছে। এতিয়া স্পেচিয়েল অফাৰ আছে, আপোনালোকে সকলোৱে আহিব, ধুনীয়া ধুনীয়া কাপোৰ ল'ব। পেহী কৈ দিয়কচোন অকণমান, দোকান ক'ত আছে? দোকান আমাৰ ষ্টেচন ৰোড, কাইটিচুক কয় এডোখৰ। মোৰ দোকানৰ কবিতা এণ্টাৰপ্ৰাইজ দোকানৰ নাম, আৰু গুগলত চাৰ্চ কৰিলে আপোনালোকে পাবই, দোকানৰ লোকেশ্যনটো পাই যাব। আৰু ইয়াত সকলো হাতে বোৱা মেখেলা চাদৰ পাব, আৰু অসমীয়া কেঁচা সোণৰ গহনা আছে, কপাৰ বেষ্টৰ আছে, যি বিচাৰে আৰু অৰ্ডাৰ কৰিলেও পাব আপোনালোকে। সকলো ধৰণৰ কাপোৰ কানি আছে। এতিয়া পূজাৰ কাৰণে অফাৰ আছে। এটা গহনা পাব, এযোৰ কাপোৰত অফাৰ দি আছোঁ পূজালৈকে। তাৰপিছতে মুগা যিয়ে পাৰে, আপুনি যি বিচাৰে, পাটৰ মুগাৰ ধৰি, আৰু মুগাৰ গামোচা, পাটৰ গামোচা, টচ মুগাৰ গামোচা, আৰু টচৰ মানে ড্ৰাই টচৰ আছে, তাৰপিছত মিক্স টচৰ আছে, পিয়ৰ টচৰ আছে, মুগাৰ মুগা আছে, পিয়ৰ মণিত পাব, আৰু কটন মণিত পাব। কটন মণিত মানে ভাইটিছ আছে, বহুত ধুনীয়া ধুনীয়া চেণ্টৰ আছে, যি বিচাৰে আপুনি। মিচিং মেখেলা চাদৰ আছে, গহনা ইত্যাদি ধৰি সকলোখিনিয়ে পাব আপোনালোকে যি বিচাৰে। আৰু ইয়াতে ফেচবুক লাইভো দিয়া হয়, পেহীহঁতৰ দোকানত অনলাইনো দিয়ে, আপোনালোকে কাপোৰ অৰ্ডাৰ কৰিব পাৰিব আপোনালোকে বিচাৰিলে। আহিব সকলোৱে। আপোনালোকে শুনিলে, যিহেতু দোকানখন আছে ধেমাজি কাৰিচুক ষ্টেচন ৰোডত আছে, ষ্টেচন ৰোডত, আপোনালোক সকলোৱে আহিব। আৰু যিহেতু পেহীয়ে ক'লে দুৰ্গা পূজালৈকে স্পেচিয়েল অফাৰ আছে, এযোৰ কাপোৰৰ লগত এযোৰ গহনা আপোনালোকে ফ্ৰীকৈ পাব, সকলোৱে আহিব বুলি আশা কৰিলোঁ। আমি এতিয়া আহিছোঁ বিশাল মেগামাৰ্ট
ধেমাজি আৰু ইয়াতে বেটীৰ দুটামান কাপোৰ কিনিম বুলি আহিছোঁ আৰু আপোনাক দেখাই যাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে ভিডিঅ' কৰিবলৈ এলাউ নকৰিল। আমি ওলাই আহিলোঁ বিশাল মেগামাৰ্টৰ পৰা। ইয়াতে ইমান ভাল বস্তু নাপালোঁ, বেটীৰ কাপোৰ দুযোৰমান ল'ম বুলি ভাবিছিলোঁ, নাপালোঁৱে। তো বলক গৈ থাকোঁ। এতিয়া ফাষ্টফুড অকণমান খাব আহিছোঁ, ভোক লাগিছে, ভাত খাম বুলি ভাবিছিলোঁ, ভাত খোৱা নহ'ল। তো ফাষ্টফুড অকণমানকৈ খাই লওঁ। আজি আমি পেহীহঁতৰ ঘৰতে থাকি গ'লোঁ। পেহীয়ে যাব নালাগে বুলি ক'লে, থাকি গ'লোঁ আৰু আজি বহুত দিনৰ পিছত আহিছোঁ ইয়াত পেহীহঁতৰ ঘৰত। আৰু এতিয়া বহুত ৰাতি হৈ গ'ল, প্ৰায় 9টা বাজিলে। বেটীক খুৱাই ল'লোঁ, খুৱাই এনেও ভাত খাওঁ এতিয়া। ইয়াতে চবে খাবলৈ বহিছে, ময়ো এতিয়া খাই লওঁ। ইয়াত আছে নেমু, জলকীয়া, বাঁহগাজৰ আচাৰ, দালি, ভাত আৰু এয়া লোকেল চিকেন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ সোনকালে পাই যায়। আৰু এইটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ'ত। থেংক ইউ, বাই বাই।